কেনে মানে কৈছে আৰু তই মোক ইমান ভাল পা যদি তই মোক সেইটো লাগিব মানে কৈছো ঠিক আছে হ'ব মই নাজানো দেই তেতিয়া মই তেতিয়া 8 নে ক্লাছ 9ত মইনো ভাল পোৱাৰ বিষয়ে একো নাজানো তাক মই ইমান ধুনীয়াকে বুজাই কৈছো মই এনেকা তেনেকা মই বহুত সৰু আছো বহুত মই যাব নোৱাৰো হেনে বহুত কথা ক'লো তাৰপিছত কি বা হৈ গ'ল হঠাৎ তাৰ কাৰণে এনেকা পঢ়া হৈ গ'ল তাৰ লগত গুচি যাব লগা হৈ গ'ল তাৰপিছত বহুত দিন থাকিলো আমি 2 বছৰ পুৰাপুৰি আছিলো মানে তাৰ ঘৰতে নহয় এই বিয়া হোৱা নাই এনেই ভাল পোৱা ভাল পোৱা 2 বছৰ ভাল পোৱা 2 বছৰ হৈছে মাজে মাজে আৰু হয় আৰু কিন্তু মোক ব্লেকমেইল কৰি আছিল কিন্তু মই গম পোৱা নাই সি মোক টাইম পাছে ভাল পাই আছিল তাৰপিছত আৰু এনেকাকে বহুত দিন এনেকে থাকিলে থকাৰ পিছত গম পালো তাৰপিছত মোৰ দাদাহঁতে গম পালে দাদাহঁতে গম পাইছে নেকি চবখিনিয়ে গম পাইছে গম পাইছে মানে গম পালেও মোক তো গম পোৱাকে থকা নাই আৰু মই গম পালে মই যদি ভাবো দাদা গম পাইছে মোৰ লাজ নালাগিব তো দাদা আৰু মোক একো নকয় আৰু কিন্তু দাদাই এতিয়াও মোক বহুত মৰম কৰি থাকে মানে সেইখিনি মানে মনত পেলাব নিদিয়ে আৰু যি হৈছে পিছলৈ নহয় যেন সেনেকুৱা আৰু আহিলো সেইটোক এডিট থৈ গুচি আহিলো আহাৰ পিছত ইয়াক পালো সুমনক পোৱাৰ পিছত এই একে মানে কি আৰু অলপ মানে তাৰ কথা মতে থাকিলে ভাল তাৰ কথা মতে নাথাকিলে বেয়া সেনেকুৱা আৰু ইউ হৈছে তাৰ লগত 2বাৰ নে 3বাৰ হৈছে আৰু ইয়াৰ লগত ইমান দিন হোৱা নাই মানে ইমান মানে কি হোৱা নাই তথাপিও কিবা কৰিলি কি ইয়াত কিবা কৰিলি নাজানো 3বাৰ নে 4বাৰ হৈছে আৰু নাজানো টোটেল তই 10জন কৰিলি চাগে কি টোটেল তই চাগে 10জন কৰিলি চাগে দুইটাৰ লগতে মই আগৰটোৰ লগত কৰিছো যে মই একো নাজানো আৰু এইটোৰ লগত হৈছে কিয় হিয়াক লগত কিয় দিছিলো ভাবিছিলো ৰিয়েল লাভ কৰিছো এতিয়া যে মই তাক দিছো হিয়াক মই বিশ্বাস কৰি দিব পাৰিছো ইয়াক যে নিদিওঁ সিটো ক'ব নিদিওঁ কথা তাক বিশ্বাস কৰি দিব পাৰিলে মোক বিশ্বাস কৰি দিব নোৱাৰে এই কথা জানিব সেইকাৰণে নহয় মই এইটো কথাটো কোৱা নাই তোক এইটো কথা কৈছো টোটেল তই 10জন কৰিলি মানে ঘৰ হোৱা 10জন কৰিলি চাগে বোলো কি তই বোলো টোটেল 10জন কৰিলি দুটাৰ লগতে 10জন তই বোলো 10বাৰ কৰিলি চাগে বোলো কেনেকে 10বাৰ দুইটাৰ লগতে নহয় কেইবাৰ 6বাৰ মান দুটাতে হৈছে মই ইমান নাজানো এতিয়া তই ৰিচেণ্ট ফিউচাৰ কেতিয়া কৰিছিলি এই বছৰত কেতিয়া কৰিছিলি কি তই 2022 চনত কেতিয়া কৰিছিলি 2022 চনত নাজানো দে এতিয়াও কৰি আছ কৰ নেকি বয়ফ্ৰেণ্ডৰ লগত তই এতিয়াও বয়ফ্ৰেণ্ডৰ লগত কৰ নেকি বোলো এইটো সুমন এতিয়া যোনটো সুমন বুলি কৈছ তই সেইটো লগত এতিয়াও কৰ নেকি চেক্স এতিয়া কৰাটোতো বাদেৰে মই এতিয়া লাইফ পাৰ্টনাৰ বুলিয়ে নাভাবো মই এতিয়া চব বাদ দিম